জুনাইৰ বেৰা মিলন এমই স্কুল আৰু বেৰা বেংগলী গাঁৱত বানপীড়িত লোকসকলক কিছু পৰিমাণে হ'লেও সকাহ দিয়া উদ্দেশ্যে সোমবাৰৰ পৰা আচাৰ্য স্বাস্থ্য ন্যাসৰ পৃষ্ঠপোষকতাত আৰু জুনাই নৰ্থ ষ্টাৰ ক্লাবৰ উদ্যোগত ৰূপায়ণ কৰা আছাম ফ্লাড ৰিলিফ 2024 সামাজিক ভোজনালয় বা কমিউনিটি কিচেন কাৰ্যসূচীৰ অন্ত পৰে শুকুৰবাৰে। জানিব পৰা মতে বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ বানপীড়িত লোকসকলক সামৰি অনুষ্ঠিত কৰা এই সামাজিক ভোজনালয় কাৰ্যসূচীত দৈনিক এসাঁজকৈ 5 দিন ধৰি দৈনিক প্ৰায় 500 বা 600 গৰাকী লোকক সুস্বাদু খাদ্য যোগান ধৰিলে নৰ্থ ষ্টাৰ ক্লাবে। ইফালে অন্তিম দিনৰ সামাজিক ভোজনালয়ত বেৰা বেংগলী আৰু বেৰা মিলন এমই স্কুলত প্ৰায় 500 গৰাকী বানপীড়িত ৰাইজক মাছ মাংসৰ এসাঁজ খোৱালে নৰ্থ ষ্টাৰ ক্লাবে। এনেদৰে জুনাই নৰ্থ ষ্টাৰ ক্লাবে বানপীড়িত ৰাইজক 5 দিনকৈ খাদ্য যোগান ধৰা কাৰ্যক প্ৰশংসা কৰিছে বেৰাচাপৰি অঞ্চলৰ ৰাইজে। আনহাতে বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজক নৰ্থ ষ্টাৰ ক্লাবে এনেদৰে একেলগে লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰি দিয়াত দুখ কষ্টৰ মাজত উৎসাহিত হোৱা দেখা গৈছে বৰ্ণাঢ্যৰ মাজত। অন্তিম দিনা উক্ত সামাজিক ভোজনালয় কাৰ্যসূচীত উপস্থিত থাকে নৰ্থ ষ্টাৰ ক্লাবৰ উপদেষ্টা পাৰ্থ চেত্ৰী, নৰ্থ ষ্টাৰ ক্লাবৰ সভাপতি নৱদেউৰী, সম্পাদক প্ৰমোদ পাও, সমাজসেৱক প্ৰণৱ টায়ে, সমাজসেৱক ভৰ্গৰাম দেউৰী আদিয়ে। অঞ্চলৰ বৃহত্তম ফ্লাড এফেক্টেড এৰিয়া অৰ্থাৎ বানপানী পীড়িত ৰাইজ, কিন্তু আজি আমাৰ ছ'চাইটিৰ উদ্যোগত যিখিনি দুখীয়া ৰাইজক এসাঁজ ভাত খোৱালে সেইটো আমি বহুত ভাল পাইছোঁ আৰু বহুত সহযোগিতা পাইছোঁ। তেখেতলোকে আমাৰ উপকৃত কাম কৰিছে, যিখিনি সহায় সহযোগিতা আগবঢ়াইছে যাতে আমাৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজে বহুত সুখী হৈছে আৰু তেনেকৈ ভৱিষ্যতত এই অঞ্চলটো আমাৰ সেই বানপীড়িত অঞ্চলৰ সহায় সহযোগিতা আগবাঢ়ি আমাৰ ফ্লাড এফেক্টেড এৰিয়া যদিও আমি প্ৰায় কিছুমান চিন্তা কৰি আমাৰ জল জীৱন যিটো পানী আঁচনি আছে সেইটো সম্পৰ্কে আমি তাৰপৰা চলি আছোঁ আৰু ৰাইজে বহুত উপকৃত হৈছে। আজি এনে কি খুৱাইছে আপোনাৰ আজি এসাঁজত কি খুৱাইছে? আজি কি খুৱাইছে? আজি আমাৰ এইটো মাংস চাংস ভালকৈ খুৱাইছে আৰু এইকেইদিন ভিতৰতে আমাৰ যথেষ্ট ভালকৈ খাদ্যৰে ৰাইজে খাবলৈ পাইছে। কিছুদিন পূৰ্বে সমগ্ৰ অসমৰ লগতে আমাৰ জোনাইতো প্ৰবল বানপানীৰ ফলত এই আমাৰ বেৰাচাপৰি অঞ্চলত বহুকেইঘৰ মানুহ মানে বিপদত, মানে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বিপদত আছিলে। তেওঁলোকক আমাৰ বেংগলোৰ আশ্ৰয়া ট্ৰাষ্টৰ সহযোগত উদ্যোগত আৰু নৰ্থ ষ্টাৰ ক্লাবৰ সহযোগত আমি ইয়াতে এসপ্তাহ ধৰি তেওঁলোকক কমিউনিটি কিটচেনৰ জৰিয়তে খাদ্য যোগান ধৰি আছোঁ। আৰু ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰায়ভাগ পৰিয়ালেই পানীৰ তলত ডুব গৈ আছে আৰু তেওঁলোক এতিয়া ভাত পানীৰ পৰা আৰম্ভ কৰি থকা মেলাৰ অসুবিধা হৈছে। সেয়ে তেওঁলোকক আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে এই খাদ্য দিয়াৰ প্ৰয়াস কৰিছোঁ।